ফ্ৰেণ্ডছ আজি ভিডিঅ'টো অলপ বেলেগ হ'ব তো বলক আজি ভিডিঅ'টো পাহাৰৰ আৰম্ভণিৰ পৰা আৰম্ভ কৰোঁ আজি আমি পাহাৰত গৈছোঁ গাজা আনিব হেৰি কি বুলি কয় অনুভৱ গাজাটো কি বুলি কয় হেৰি বাঁহৰ গাছ আমি দুজনে আজি বাঁহৰ গাছ আনিব গৈছোঁ যদিহে বাই চান্স বাঁহৰ গাছ নাপাওঁ তো কি কৰিম ওপৰতে ভাবি ল'ম কি কৰিম মুঠতে কিবা এটা আজি লৈহে ঘৰলৈ যাম আমি পূৰা সাজু হৈ আহিছোঁ দা আছে কিবা কিবি বস্তু লৈছোঁ বলক আপোনালোকো দেখাম আজি পাহাৰ আমাৰ অনুপমকাই পূৰা শ্লিপ মাৰি গৈ আছে মানে বৰষুণ দিছিলে যে সেইটো কাৰণে বহুত পিছল হৈ আছে ৰাস্তা এই শ্লিপ কৰিছে এই আমাৰ অনুপমকাই এডাল বাঁহৰ গাছ পালেই দেখাই দিয়া এবাৰ এই চাওক গাইজ এইটো হ'ল বাঁহৰ গাছ আমাৰ ইয়াতে গাজা বুলি কয় বলক কেইদিনমান আগতে এইটোৰ পৰা হাতী গৈছিলে পাহাৰৰ ওপৰলৈ এইটো হাতীৰ গোবৰ যোৱাকালি এইটো হাতীৰ গোবৰ হয় এইবিলাক আৰু আছে দেখাই আছোঁ ৰ'ব আৰু আছে কৰিছে সেইটো এইটো তো এইটো ৰাস্তাৰে হাতী গৈছে আমি সেইটো ৰাস্তাৰে গৈছোঁ মই হাতীলৈ ভয় কৰিবলৈ একো নাই কাৰণ হাতীক নোজোকালৈকে হাতী মানুহক একো নকৰে চাওঁচোন মানুহে কোৱা মতে হাতীবোৰ অলপ ওপৰত আছে এইখিনি নাই সেইটো কাৰণে আমি আহিলোঁ সেইটো অনুপমকা এইফালে মানুহ আছে বাৰু কোনোবা কাম কৰি আছে পাহাৰত অনুপমকা বহুত আগত যাই পালে এইফালে মোৰ অৱস্থা বেয়া নোৱাৰোঁ উঠিব কেনেকুৱা কেনেকুৱা লাগিছে সুন্দৰ বন্ধুসকল আপোনালোকে এটা কথা কোৱা নাই আজি আমি পাহাৰৰ ওপৰতে চাউল আনিছোঁ কিবা কিবা আনিছোঁ এতিয়া আজি বনাই খাম তো দুপৰীয়া মানে খালি চাউল আনিছোঁতো শাক পাতটো এতিয়া পোৱা নাযায় আৰু ঘৰৰ পৰা চব্জি চব্জি আনিব নোৱাৰি তো আমি মানে যিটো নিজৰা আছে পাহাৰৰ ওপৰত নিজৰা এইবোৰ চাওক এইবোৰ নিজৰা তো তাতে মানে কেঁকুৰা পায় তো সেই কেঁকুৰাবোৰ বিচাৰি আছোঁ আৰু মানে সেই কেঁকুৰাবোৰ চাটনি বনাই ভাতৰ লগত খাম আপোনাৰ লগত দেখাম বাৰু আমাৰ অনুপমকাই দুপৰীয়া খাবৰ কাৰণে কেঁকুৰা বিচাৰি আছে নেকি কাকো আছিলে মিষ্টেক হৈ গ'ল কেঁকুৰা এটা আছিল গুচি গ'ল পাইছে আমি এতিয়া আজি ভোজন কৰিম ভোজন বুঢ়ে পাত যিটো পাতত আমি ভাত বনাই খাম মানে বাঁহৰ চুঙাত দিম এইটো পাতত দি কিনে বাঁহৰ চুঙাৰে বনাই খাম এইটো পাত চাব ধুনীয়া দেখাত মানে কলৰ পাত ধৰে তাতকৈ সৰু আৰু এই এটা পাত আছে এইটো মানে অলপ সৰু এইটো বঢ়িয়া হয় বলক আমি কি কৰা চাম লগতে বাঁহৰ গাছ চাম তো বন্ধুসকল ফাইনেলি আমাৰ চব বস্তু ৰেডি হৈ গ'ল তো এতিয়া আমি কাটিলোঁ খৰি ভাত বনাবৰ কাৰণে
আৰু অনুপমে আনিব গৈছে বাঁহৰ চুঙা ভাত যিটো বনাম বাঁহৰ চুঙা এইটো আনি আছে আমাৰ অনুপম ভাল হ'ব না এইটো আমি বাঁহ আমি চুঙা কাটিম ভাতৰ কাৰণে এইবোৰ খৰি আমি এইখিনি জেগাত বনাম বুলি মানে হেৰি কৰিলোঁ সেইখন পাত পাই দিম জুই জ্বলাম তাৰপাছত আমি ভাত বনাম ভাত বনাবৰ কাৰণে যিবোৰ পাত লাগে সেইবোৰ আছে আমাৰ ইয়াতে যিবোৰ পাত আৰু অকণমান ডাঙৰ ডাঙৰ ধুনীয়া পাত খালি কলপাতৰ নিচিনা লাগে কলপাত নহয় অৱশ্যে বেলেগ পাত এইটো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ তো বন্ধুসকল এতিয়া অনুপমে আমাৰ ভাত খাব যিটো পাত সেইটো ধুব আৰু মই এতিয়া চুঙাত বলক বন্ধুসকল আমাৰ ভাত ৰেডি হৈ আছে এয়া জুইত জাবি দিলোঁ আৰু অলপ সময় পাছত হ'বহি আৰু আমাৰ অনুপমে মাছ বিচাৰি আছে মাছ কুকুৰা যি পাওঁ চব মাৰি দিম আছে ভাত হৈ আছে তো ফাইনালি গাইজ এই আমাৰ ভাত ৰেডি হা গৰম গৰম ভাত তো বন্ধুসকল ইয়াৰ তোমাৰ মই ছাকচেছফুলি ভাত বনালোঁ আজি পাহাৰৰ ওপৰত চুঙাত বলক বঢ়িয়া হৈছে না ঐ হয় এইটো সোৱাদটো বেলেগ হ'ব খাই পাতটো ধুনীয়া হেৰি হৈছে টেষ্টি তো ফাইনেলি বন্ধুসকল এতিয়া আমি ভাত খাবলৈ যাই আছোঁ এইটো চাই লওক তো অনুপম এয়া ভাত চুঙাত বনোৱা ভাত ইয়াত আছে ভাত এইটো কেঁকোৰা আৰু মাছ চাটনি মানে পিটিকা ইয়াত আছে অলপ নিমখ এইটো হৈছে মেগী 2 মিনিটছ নুডলছ বনাই দিছোঁ বলক
আমি এতিয়া খাই ল'ম, তাৰপিছত ভিডিঅ'টো আৰম্ভ কৰিম। কি কোৱা অনুপম? বঢ়িয়া হৈছে, বঢ়িয়া হৈছে। ভাত পানী খাই হ'ল। এতিয়া আমি যিটো বাঁহৰ গাছ কাটিছিলোঁ এইবোৰ চাফা কৰোঁ, তাৰপাছত ঘৰলৈ যাম। এইবোৰ অলপ চাফা কৰিব লগা আছে, এইবোৰ যে আছে এইবোৰ অলপ চাফা কৰি যাওঁ। এইবোৰ লাগিলে মানে খোজুৱাই, এইবোৰ আমি চাফা কৰি আছে। এতিয়া মই আৰম্ভ কৰোঁ। অনুপম, বতৰটো কেনেকুৱা? এতিয়া মানে বতৰটো ৰ'দ নাই, চাই লওক একদম শান্ত জেগা পাহাৰত, ঠাণ্ডাহে লাগিছে। এতিয়া চাফা কৰোঁ ব'লক, কাৰণ বেছি ৰাতিলৈকে থাকিব নোৱাৰি। বেছি দেৰি হ'লে আৰু হাতীবিলাকো ইয়াৰ ওচৰতে আছে। ক'ৰবাত ইফালে মানে পাহাৰ ওপৰ চাইড হয়, ইফালে আছে হাতীবিলাক। আমি আছোঁ এইখিনিত, তো সোনকালে কামখিনি কৰোঁ আৰু ঘৰলৈ যাওঁ। বন্ধুসকল, এতিয়া ফাইনেলি যাবলৈ ওলালোঁ, কাৰণ বৰষুণ আহি আছে। বতৰৰ মানে উত্তৰ দি দিলে, আজি বৰষুণ আহিব ধৰিছে। বেছিকৈ বৰষুণ আহিলে বেয়া হৈ যাব, ৰাস্তাবোৰ পিছলি যাব। গৈ আছোঁ এতিয়া দুজনে ঘৰলৈ আগমন। এইটো বাঁহৰ গাছখিনি ইয়াতে আছে। বোম ভাৰী হৈছে, বোম ভাৰী। অনুপম, বাহ, অনুপম চাওক কিমান আগত মোৰ পৰা। ক'ত ক'ত বন্ধুসকল, আহি পাহাৰৰ তলত পালোঁ। এইখিনি গাঁও এৰিয়া পালোঁ। এইটো অনুপম বহি আছে। মানে এইখিনি বস্তু ইমান যে ওজন হ'ব মানে ভবা নাছিলোঁ। বাপৰে, বহুত ওজন হৈছে। এইটো পূৰা বিষাই গৈছে, আৰু বৰষুণ দি আছে, চব তিতি গ'লোঁ। আধা ঘাম আধা বৰষুণত চব তিতি গ'লোঁ। এইটো হ'ল পাহাৰ ৰাস্তাটো, এইটো ৰাস্তাতে নামি আহিলোঁ। তাতে এজনী গাৰো মামী লগ পালোঁ। গাৰো মামী এজন লগ পালোঁ, ক'লে যে হাতীবোৰ দেখা নাপালে। বোলে হাতী বোলে ওচৰতে আছে, আমি গমেই নাপাওঁ। গম পোৱা হ'লে ইমান ওপৰলৈ নগ'লোঁ হয়। অনুপম, কেনেকুৱা লাগিল আজি? আৰু পাহাৰত ভাত খাই ইমান টেষ্টি হৈছিল ভাত, বাপৰে বাপ। তো এতিয়া ঘৰলৈ যাম, বৰষুণ দি আছে। ঘৰৰ পৰা ফোন কৰি আছে। টাইম এতিয়া কিমান হ'ল বেলেগ মোবাইলো নাই, ঘড়ীও নাই বাৰু। ঘৰত যোৱা টাইমটো কৈ আছোঁ, ব'লক।